দোস্ত ওয়েলকাম টু মাই দীপজ্যোতি ব্লগ চেনেল। ধৰি লওক আপোনালোকে এখন বিয়া খাবলৈ গ'ল, ধুনীয়াকৈ বিয়াখন খাই মেলি আহিলে, ৰাস্তাতে আপোনালোকে গম পালে যে আপোনালোকৰ মোবাইল ফোনটো নাই, হেৰাল, মানে বিয়াতে ক'ৰবাত হেৰাই গ'ল। তেতিয়া আপোনালোকে কি কৰিব? কিন্তু তাৰ আগতে কেইটামান আপোনালোকে কাম কৰিব লাগিব। সেইকেইটা হ'ল, সকলোৰে মোবাইল ফোনত গুগল একাউণ্ট আছে। গুগল একাউণ্টৰ এটা পাছপৰ্ট আছে। সেই পাছপৰ্ট আৰু ইমেইল আইডি এটা আছে। সেই ইমেইল আইডিটো আজিয়ে আপোনালোকে বহী এখনত লিখি থওক। সেইটো আপোনালোকৰ ভৱিষ্যতত বহুত কাম আহিব। কাৰণ আপোনালোকৰ সেই গুগল একাউণ্টৰ ইমেইল আইডিটোহে আপোনালোকক সেই মোবাইলটো ক'ত আছে লোকেশ্যনটো দেখাই দিব। অলপমান আপোনালোকৰ মোবাইল ফোনটো বিচৰাত অলপ সম্ভাৱনা আছে আপোনালোকৰ মোবাইলটো যে পাব। চাওক, মোবাইল ফোনটো হেৰুৱাটো একো ডাঙৰ কথা নহয়, আৰু এটা কিনি ল'ব পাৰে। কিন্তু সেই মোবাইল ফোনটোত যিবিলাক ডাটা আছে, আপোনালোকৰ ফটো আছে, সেইবিলাক যদি বেয়া মানুহৰ হাতত লাগি যায় তেতিয়াহ'লে বহুত বেয়াকৈ ইউজ কৰিব পাৰে। গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, চাই থাকক। আপোনাৰ সেই মৰমৰ এণ্ড্ৰইড মোবাইল ফোনটো যদি হেৰায়, পোনপ্ৰথমতে আপোনালোকে কি কৰিব লাগিব চাই থাকক। পোনপ্ৰথমতে আপোনালোকে যাব লাগিব প্লে ষ্ট'ৰত। কেনেকৈ যাব লাগে মই দেখাই আছোঁ, ভিডিঅ'টো ভালকৈ চাই থাকক। মোবাইল ফোনটো ক'ত আছে আপোনালোকে বহুতো ধৰণে চাব পাৰে, কিন্তু মই এটা বেলেগ টেকনিক দেখাই দিছোঁ। যিসকলে জানে সেইসকলে নাচালে হ'ল, যিসকলে নাজানে সেইসকলৰ কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ। গতিকে চাই থাকক ভিডিঅ'টো। পোনপ্ৰথমতে আপোনালোকৰ প্লে ষ্ট'ৰ এপটো খুলি ল'ব। খুলি লৈ তাত মাৰি দিব ফাইণ্ড মাই ফোন। এইটো আহিয়ে গৈছে। ইয়াত খোলাৰ পিছত বহুতকেইটা এপ দেখুৱাব, কিন্তু আপোনালোকে যিটো গুগল LLC আছে সেইটো ইনষ্টল কৰি ল'ব। সেইটো বিশ্বাসযোগ্য হয় বেছিকৈ। এইটো এপ চাব পাৰে। এইটো মই ইনষ্টল কৰি থৈ দিছোঁ, আপোনালোকে কৰি ল'ব। আপোনালোকক মই ডাইৰেক্ট দেখাই দিছোঁ কেনেকৈ কৰিব লাগে। এইটো এপটো খোলাৰ পিছত এনেকুৱা চাইন ইন এজ গাষ্ট এনেকুৱা দেখাব। তাৰপিছত ইয়াত ক্লিক কৰি দিব। ইয়াত আপোনালোকক ইমেইল আইডিটো মাৰিব দিব। মই মাৰি দেখুৱাই দিছোঁ। এনেকুৱা মাৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকক পাছপৰ্টটো মাৰিবলৈ ক'ব। মই পাছপৰ্টটো আপোনালোকক নেদেখাওঁ, বাকীখিনি দেখাই আছোঁ। পাছপৰ্টটো মাৰাৰ পিছত আপোনালোকৰ এনেকুৱা হৈ যাব। আপোনালোকৰ মোবাইলৰ লোকেশ্যনটো আপোনালোকক ইয়াত দেখাই দিব। এইটো চাওক, মোৰ মোবাইলৰ লোকেশ্যনটো এনেকৈ দেখাই দিব, নীলা কালাৰৰ। এইটো মানে ইয়াত আপোনালোকৰ মোবাইলটো আছে। তাৰপিছত আপোনালোকৰ কি মোবাইল হয়, যিটো মোবাইল হেৰাইছে সেইটো মোবাইলৰ ইয়াত নাম আহি যাব, Xiaomi Redmi Go। আপোনালোকৰ চাৰ্জটো দেখাই দিব 87, জিঅ' চিমখন দেখাই দিব। এইটো আপোনালোকে ইয়াত দেখা পাব প্লে চাউণ্ড বুলি আহিব। যদি আপোনালোকে প্লে চাউণ্ডত ক্লিক কৰে, আপোনালোকৰ যদি ওচৰত মোবাইলটো আছে, আপোনালোকৰ মোবাইলটো যিমান চাউণ্ড আছে সিমান ফুল ভলিউমত আপোনালোকৰ মোবাইলটো বাজিবলৈ ধৰিব। তাৰপিছত ইয়াত চিকিউৰ ডিভাইচ, এইটোত যদি আপোনালোকে ক্লিক কৰে, ইয়াত আপোনালোকে মোবাইলটো লক কৰি দিব পাৰে। লক কৰি এটা কমেণ্ট দিব পাৰে, প্লিজ মাই ফোন ৰিটাৰ্ণ, এইবিলাক এনেকৈ লিখি দিব পাৰে। তাৰপিছত আপোনালোকে যে একেবাৰে ডাটাটো উৰাই দিম বুলি ভাবিছে, মোবাইলৰ যিমান ফটো আছে, একেবাৰে এজ ডিভাইচ সেইটোত ক্লিক কৰি দিব, আপোনালোকৰ ডাটাটো নাইকিয়া হৈ যাব। ভিডিঅ'টোৱে আপোনালোকক সহায় কৰে বুলি আশা ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।